হেই গাইজ, সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক যদি ভাল পায় তেতিয়াহ'লে বেছি কমেণ্ট কৰিব আৰু লাইক শ্বেয়াৰ কৰি দিব। আৰু আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা এক্সপেৰিমেণ্ট ভিডিঅ'। বাট মই জীৱনত ফাৰ্ষ্ট টাইমৰ বাবে মেকআপ কৰিব লৈছোঁ। চ' মই মেকআপ কি বস্তু চিনি নাপাওঁ। চ' আজি ফাৰ্ষ্ট টাইমৰ বাবে মেকআপ কৰিব লৈছোঁ আৰু আপোনালোকক এই ভিডিঅ'টো নেদেখুৱালে জানো হয়। চ' শেষলৈ চাই থাকক আৰু ইনজয় কৰিব ভিডিঅ'টো। আৰু মই কেনেকুৱা মেকআপ কৰোঁ চাই এই মোৰ লুক হয়, য'ত মই একো কৰা নাই দেই। তাৰ পাছত মই আজি মেকআপৰ বাবে লৈছোঁ এইটো কি বস্তু, এইটো লেকমি হয় কিন্তু বাট অভিয়াছলি মই নাজানো, বাট অকণমান চেষ্টা কৰি চাই লওঁ কেনেকুৱা হয়। চ' এইটো বোলে ক্ৰীমৰ লগত লগোৱা হয় দেই। মই চ' গাইজ, মোৰ মেকআপৰ ফাইনেল লুক আহি গ'ল। এয়াই মোৰ মেকআপৰ ফাইনেল লুক। বাট এইবিলাক চাব, কাজলবিলাক কেনেকুৱা হৈছে। বাট কি জানে, এটা কথা কওঁ, আপোনালোকে শুনিব যে আমাৰ দৰে মানুহ মেকআপত ভাল নেদেখি। কাৰণ আমি এনি টাইম চিম্পুলত থকা মানুহ। মেইন পইণ্টটো হ'ল সেইটো। আৰু আমি মেকআপ কৰিব নাজানো। আৰু আপোনালোকে জনাব, মোৰ প্ৰথমৰ লুকটো ভাল আছিল নে এতিয়া এইবিলাক লুক। চ' মই মেকআপ কৰিবও নাজানো, বাট চাগে
বান্দৰী সুন্দৰী হয়, কিন্তু মই নিজকে মই তেনেকুৱাই ভাল পাওঁ আৰু মই এইবিলাক মেকআপ চেকআপত ইণ্টাৰেষ্ট নিদিওঁ। বাট মই ভাবোঁ যে নেচাৰেলি যিটো বিউটি থাকে ন, সেইটো বিউটিৰ সমান কেতিয়াও হ'ব নোৱাৰে। তুমি মেকআপ কৰিবা, হাজাৰ টকাৰ মেকআপ কৰি মানে মুখখনত কি উঠাবা, মুখখন বেয়া কৰি পেলাবা। বয়সৰ আগত তোমাক বেছি বয়সীয়াল দেখিব। তাৰ বাবে মই মেকআপত ইণ্টাৰেষ্ট নিদিওঁ আৰু দেখিছাই নহয় মই কিমান মেকআপ কৰিব জানো, তাৰ বাবে অৱস্থা মোৰ মেকআপৰ। তাৰ বাবে মই কৈছোঁ মই যেনেকুৱা তেনেকুৱাই ভাল পাওঁ আৰু কমেণ্টত জনাব মোৰ মেকআপৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল নে নাই।